প্রকৃতির বুকুলৈ কোমল কহি পাতে ভনিতি দিলে বিহুৰ বাতৰি দিলে বিহুৰ বাতৰি কুলিটিয়ে বিনালে কুলিটিয়ে বিনালে ডাল হে ধুনৰ মাথি নেকি ভনিতি পেপাৰনো মাতিতি পেপাৰনো মাতিতি বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা
বহাগ জানো সদায় আহিব কুলিয়ে জানো সদায় বিনাব বহাগ গুচি গ'লে সৰুমাই নালাগে ঐ নাচিব নালাগে ঐ নাচিব তুমি নালাগে ঐ নাচিব নালাগে ঐ নাচিব তুমি লোকে এন বুলি জানে তেখেতক এখন ফুলাম গামোচাৰে সমানে নাচিব উদযাপন সমিতিৰ মাননীয় সম্পাদক শ্ৰীযুত ঋতুৰাজ গগৈ ডাঙৰীয়াই সঁচাকে অতি আনন্দিত বিহু ভাল লাগিছে মৰিয়ানী আজি কমিটি বক্সৰ সকলো ৰাইজলে আৰু সকলো ইয়াত যিমান দৰ্শক আছে আজি জানে মই লগ পাইছোঁ ভাল লাগিছে আৰু আপোনালোকে মোক দেখিছে চাগে মোৰ আপোনালোকে দেখিছে নহয় নাই দেখিছে নাই আচ্ছা মই নামত ক'তো আকৌ দেই হে হে Hello, hello. হিমন্ত দা মই চফাই মন্ত্ৰীয়ে কৈছিলোঁ গেলা চফা এইবোৰ গেলা চলা যে চফাই কৰি থকা সেইজনে কৈছিলোঁ এই অসমৰ যে যিবোৰ নলা এই চফা কৰি থকাজনে কৈছিলোঁ তামুলী মই নহয় মামুলী হিমন্ত দা অঁ বিশেষ কথা কাৰণে ফোন কৰিলোঁ এই বগী দলংখনত উদ্বোধন কোনে গৈছিলে এতিয়া লৰিছে কালি গামোচাৰী এজনী তাত যাওঁতেই দলংখন লৈছে মোৰ কেমেৰাত ভৰ্তি হৈ গ'ল আৰু এই ব্ৰহ্মপুত্ৰৰ দলংখন ভাল হ'ব বুলি কৈছে সেই দলংখনত মোৰ নামটো কোনে লিখিলে আঁতৰাই দিয়ক অতি সোনকালে আঁতৰাই দিয়ক মই কেলেংকাৰীত নোসোমাওঁ মই ৰাজনীতিত নোসোমাওঁ মই বৰ দুখীয়া মানুহ মই গৰীব মানুহ গ'ল আপুনি এতিয়া মই চাউলকেইটা খাম খালি মই আপোনাৰ কথা মতে মই নচলোঁ সেইটো জেগা আপুনি পেঞ্চন এটা দিছে বিকলক মই নাদিয়ে বুলি কোৱা নাই বিকলক এই চকু নাইকেইটাকে পেঞ্চন এটা দিছে মই নাদিয়ে তাকো মই বহুত যুঁজিয়ে পাইছোঁ মই গোটেই পঞ্চায়তখনত ঘূৰি জুগি পাইছোঁ সেইটো ভাল লাগিছে খালি হয় জানো দেই আপুনি বেয়া নাপাব আপুনি মই জানো আপুনি এজন অসমৰ মুৰব্বী নহয় জানো হয় আপোনাক খুব ভাল লাগে আপোনাৰ কথাবোৰ খুব মৰম লাগে খালি আপুনি মানে হেডলাইনত মানে কোনেও নজনাকৈ কিছুমান কথা দি দিয়ে বাৰদিনাখন মই শুই উঠিহে গম পাওঁ যেতিয়া আগদিনাই গম পালোঁ তেতিয়া মই অসমখনৰ কিছুমান কথা ক'ব পাৰিলোহেঁতেন হয় নহয় এতিয়া আপুনি এটা কাম কৰিব অসমত কিমানখিনি ল'ৰা ছোৱালী আছে চাকৰি দিবলৈ চেষ্টা এটা কৰক আৰু যিখিনি নিবনুৱা ল'ৰা আছে সেইখিনিতে চেষ্টা কৰক আজি আমাৰ অসমখনত কি কি বস্তু অভাৱ সেইকেইটা চিন্তা কৰক এতিয়া আলুগুটি আপুনি চাওকচোন চুবই নোৱাৰে বেয়া নাপাব কালি আমাৰ ঘৰত আলুগুটি বা দলিয়াল দি হৈছে গোটেই নাখালোঁ আলুগুটি পেলাই দিলে আলুগুটি মায়ে লোৱা এগাল পালে আধা কেজি আনিছিলে কালৰ নুজুৰিলে আৰু চাউলটো ধুনীয়াকৈ দিছে বাৰু চাউল নহ'লে পৃথিৱীত মানুহ মৰিব বা জীৱন গুটি দিব সেইটো আমি চাউলটো আমি জুবিন গুটি দিব আপুনি সেইটো ভাল কাম কৰিছে আৰু ৰাস্তা পদূলিও কোন বেলেগ তাৰ যদি কৰোণাৰ কাৰণেও বহুত আপুনি আঁচনি দিলে সেইখিনিও ভাল কৰিছে কিছুমান কাম আপোনাৰ খুব ভাল খালি আপোনাৰ কেইটামান কাম মানে কি হৈছে আমাৰ লোকৰ চাকৰি নাই অইন দেশত চাকৰি আছে তাৰপিছত মই আপোনাক লগ কৰিবলৈ বিচাৰি আছোঁ মই ফোনৰ যোগেদি নোৱাৰোঁ আৰু মই গ'লে মানে আপোনালোকৰ গাঁতবিলাকে একেলগে ইধ্বস্য আয়েগা কিহৰ ইধ্বস্য আয়েগা কিনো তাৰমানে ইধ্বস্য আয়েগা মোক অসমীয়া মানে অসমত ক'ব লাগিব এই মোদীয়ে ক'লে শুনিবলৈ ভাল তেওঁ হিন্দী ইংলিছ কয় আপুনি অসমীয়া মানুহ আপুনি অসমীয়া ক'ব লাগে মই অসমীয়াত আছোঁ মই খা খোৱা অসমীয়া হয় মই মাতৃভাষা ল'ৰা সেইকাৰণে কৈছোঁ সিমানে বেয়া নাপাব দেই ৰিকুৱেষ্ট কৰিছোঁ একদম আপোনাৰ চখ কৈছোঁ খালি মানে যিকোনো কাম চকুৰ লগা কৰিব মই মোৰ চকু নাই মই চকু কাৰণে মইতো মতি হ'লোহেঁতেন বাৰু মোৰ ডুবাই গৈ কিবা লৰালৈকে গুচি আহিলোঁ মই চিভিলৰ ভাল বোলে
কেৰেবাৰে ঘৰত পাতিছে সকাম কেৰেবাৰে ঘৰত পাতিছে সকাম হাঁহি লগত দুটা কল আৰু ধানেশ্বৰ ঘৰত দুডাল কুঁহিয়া আৰু তাতে নহৰুকো মাতিছে সি গোটেইডাল ঘূৰি ফুৰিছে আৰু মহিলাকো মাতিছে আৰু গাভৰুকো মাতিছে আজিকালি ছোৱালীয়ে কলপাত চলপাত নামাতে চেনি কল নাপায় মিছ কলকে আনিলা শৰতে কাকতি মহিলা কৰিলা যেনেকৈ যি নহওক মতা মাইকী সকলোকে সমানে চলিলা খালি গোটৰ মেঞ্জা মুখত মাইকী ফুকিলে দিলা এই কথাটো অকণমান ভুল কৰিলে শৰতে কাকতি মিনতি কৰিলে সমস্ত ট্ৰেফিক শক্তি কৰা বাঁহমাৰি গাখীৰ কাকতিঙা গুৰ বাঁহমাৰি গাখীৰ কাকতিঙা গুৰ ইহঁতীয়া কোমল চাউল আৰু মাৰোৱাৰী বেটি বুটমগু পানীতে তিয়াই দিলা দোকানত থাকোঁতে মগু বুলি ক'লা যেতিয়া সজাই দিলা ধূপডাল যেতিয়া লগাই দিলা ঈশ্বৰৰ নাম খা যেতিয়া খুৱাইলা তেতিয়া মগুমা বুলি ক'লা হৰি হৰি পেটকুলি ভকতক নীতি নিয়মক মাতিলা দুঘণ্টাৰ পিছতে বৰনাম গালা আহাতে নাখাওঁ বোলে তাহাতে খাওঁ সেই সিটো ঘৰ নাপাওঁতে বোলে মই পাছফালৰ পৰা সোমাই খাওঁ কৃষ্ণৰ পেটৰ বিগিত সমস্ত কৰিলা বোলে ৰসগোল্লাটোকে খাই দিলা কোমল চাউলকে নাগালা চৰণে কাকতি মিনতি গা ভালকে না তেজটোৰ শক্তি কৰা ভক্তি প্ৰকাশ কৰা কলিতা তেজ তুই এটা আইডিচাতে বগা কাপোৰ চকাপোৰ সকলোকে সমস্ত কৰা হৈছে নীতি নিয়মে টেণ্ট হাউচত পানী দি দিয়া হৈছে ল'ৰাই ছোৱালীয়ে গোটেই তেলে পিঠে মোবাইলে চোৱালে সমস্ত কৰিছে তেজটোৰ শক্তি কক ভক্তি প্ৰকাশ কৰা মুকৃষ্ণ মৃত্যু হাতীটো পঢ়িলে নহ'ব কিন্তু পঢ়িলে শুনিলে চাকৰি পাবলৈ নাই পঢ়া শুনাকে নপঢ়াই ভাল ছোৱালীও নাকে ছাগলী পঢ়াই ভাল মাৰোৱাই প্ৰতি বুটমান দিলা কেৰি বেগত পেকিং কৰিলা তাৰপৰা সকলোখিনি তোমাৰ লগতে খালা শ্ৰৱণ কীৰ্তন কৰ আহা মিলা প্ৰীতি তুমি কৰা হৰি ৰাম বৰা শ্ৰীৰাম সৎ প্ৰাৰ্থনা আমি আপোনালোকক আনিব লাগিছিলে কাণে কান্ধি মাৰি তেনেকৈ হোৱা নাই মাত্ৰ গতি মাৰি যেন তেনে লৈ আহিছোঁ কলকেইটা ঘৰত আছিলে কাটিকে কাপে চাপে পকাই দিলোঁ মগুমাহত শিলগুটি ওলাইছে গুৰত যাব ওলাইছে গাখীৰ নেপালী গাখীৰ মিছ হৈ গৈছে এইবোৰ কিহত কি লাগিছে সকলোখিনি ভাল কওক ভগৱন্তে কুশল কৰক সেই পৰিবোৰ দয়া কৰক সেই পৰিবোৰ কিবা কৰা সন্ধিয়া লগা দবাটো কেলে মাৰিছা ইটো খেলে মাৰিছা সিটো খেলে মাৰিছা নি পেলাই গোটেই চাৰিটা এটা খেলিব চাৰিটা খেলে যা আজিকালি বোলে নামঘৰত মানুহ কমি গ'ল ধাবাত বেছি হ'ল নামঘৰত মানুহ কমি গ'ল ধাবাত বেছি হ'ল অসম কুঁৱৰী অসমৰ সমস্ত কৰা হ'ল অসমৰ কথা আজিকালি য'ত ত'ত ক'বলৈ ভয় লগা হ'ল অসমৰ কথা আজিকালি য'ত ত'ত ক'বলৈ ভয় লগা কিজানি ৰেকৰ্ডিং কৰি থ'ব কিজানি চিচি কেমেৰা থাকিব অভিজ্ঞতা বুলি কৈছে জেল লাগিব নোৱাৰে আগতে সেইটো মিছা কথা ধন্যবাদ হৈয়া 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 হেনো গোলাপ পালিব খাতাতে ফুলিব মনৰ আনন্দতে বহাগি আহিব মোৰ নাচনী জেউতি চিৰিকা তোমাৰ
থাকিব নোৱাৰো বান্ধিব মন সাংস্কৃতিক নগৰী যোৰহাট সকলো জানে আৰু বাইদেউসকলে অকণ সহযোগ কৰিলে ভাল লাগিব নে কি কয় পাছৰ ফালে এইফালে চাব লাগে এইফালে চাওক এটা উকি হ'ব লাগে জোৰ কৰি বঢ়িয়া খুব সুন্দৰ ওই মাহৰ পাতৰ ইয়াত চাউণ্ডটো দিব চাউণ্ড পোৱা নাই ওই মাহৰ পাতৰ Oi, Zilika, Murso. ভাল লাগিব ও খাইনা তোৰে মুখনি ওই পদুম তগত ফুলিলে মোৰ খেৱাদি ওই মৰম কপে বুকুখনি একেলগে বঢ়িয়া আচ্ছা বঢ়িয়া
কলকলে কাগজে পাই ঘর করি সমাজনী মানুহে হমা সমাজনী মলমে গমা সমাজনী কবল নবে পুরনো